যিটো কৰি আছে মই মানা কৰিব পাৰি নেকি এইটো ইহঁতে দল UPPL দল কৰিবই ইহঁতে নিজৰ নিজৰ দল কংগ্ৰেছো কৰিব UPPL কৰিব নিজা নিজা দল পদযাত্ৰা কৰিব পাৰে চাইকেল ৰেলী কৰিব পাৰে এইবিলাক হৈ থাকিব কিন্তু ইয়াৰ মাজতে BFFৰ লগত কম্পিট কৰিব পৰা যুঁজ দিব পৰা এই আমাৰ 11টা সমষ্টিত নাই আৰু এই 4টা সমষ্টিটো BJP 100% মুঠতে আমি য'ত আছে BJP BPF আৰু AGP য'ত আছে ইয়াত কোনোবা হিলিব পৰা পাৰ্টি অসমত আৰু নাই আজি মই প্ৰথমত ৰাতিপুৱা ভেৰগাঁৱত গৈছিলোঁ ভেৰগাঁৱত আমাৰ টংলা সমষ্টি আৰু ভেৰগাঁও সমষ্টি হিচাপে মই যাই পেলাই আমাৰ কৰ্মীসকলৰ লগত মিটিং কৰিছোঁ খুব ভাল পজিটিভ ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টিটো 100% মই যিখিনি পাই আহিছোঁ আৰু ইয়াৰ পিছত মই তামোলপুৰ সমষ্টি আৰু গড়েশ্বৰ সমষ্টিটো ফিডবেক ল'বলৈ গৈছিলোঁ মই আমাৰ কৰ্মীসকলৰ লগত খুব ভাল পজিটিভ দুটাও জিকিব চাৰিটা হ'ল আৰু এতিয়া আজি এতিয়া বাওকুংগ্ৰী সমষ্টি আৰু পৰ্বতীয়া সমষ্টি দুটা মিলি ইয়াত যিটো আমাৰ পাব্লিক মিটিং ইলেকশ্যন লৈ পেলাই ইয়াত খুব সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আপোনালোকে দেখিছে বড়ো আছে বঙালী আছে ৰাজবংশীও আছে মুছলিমো আছে নাথ যোগী সূত্ৰধৰ মুঠতে এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলো ওলাই আহিছে আৰু বাওকুংগ্ৰী আৰু পৰ্বতীয়া জিকাটো 100% 6টা হ'ল 6টা আৰু যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আৰু মই একেলগে বিজনী সমষ্টি আৰু তামোলপুৰ সমষ্টিত আমি মিটিং কৰিছোঁ দুটাও 100% 8টা হ'ল আৰু অহাকালি গোসাইগাঁও কৰিব 9টা হ'ব মুঠতে 15টা আমি যিখিনি যোৱাকালি আৰু আজি যিখিনি সমষ্টি আমি ঘূৰিছোঁ টোটেল এতিয়ালৈকে 8টা সমষ্টিত ঘূৰিছোঁ মই 8টা 100% এতিয়া আৰু 7টা সমষ্টি বাকী আছে অহাকালি যাম গোসাইগাঁও আৰু নেক্সট দিনা এনেকৈ মুঠতে প্ৰগ্ৰাম চিৰিয়েল আছে BPF দল হিচাপে বা BJP আৰু BPF NDA হিচাপে BTC অঞ্চলত 15টাও আমি ওলাই দিম গালি দিয়া নাই কিয় গালি দিব আমাক কিয় নহয় আমাক লাগে শান্তি আমাক লাগে উন্নয়ন আমি BTC বাসী ৰাইজে জানে এই অঞ্চলত আমি কেনেকৈ বসবাস কৰি আছে সকলো ধৰ্মীয় লোকসকলে আছে BTCত সকলো জাতি জনগোষ্ঠী আছে সকলো শ্ৰেণী ৰাইজে সেইটোৱে বিচাৰে যে শান্তি আৰু উন্নয়ন আৰু কি লাগে এইফালে BTC বাহিৰত মুছলিম সমাজক গালি দিব পাৰে এইটো সেইফালে ৰাজনীতি আমাৰ BTC অঞ্চলত সকলো মিলিজুলি আছে ইয়াত গালি দিয়া নাই নিদিব কি বাধা দিব মই মানা কৰা নাই বাধা দিয়া নাই মানে মানা কৰা নাই মই একোৱে কোৱা নাই CM ছাৰে নিজে জানে আমাৰ মাজত কিমান বুজাবুজি আছে BPF আৰু BJPৰ মাজত কিমান বুজাবুজি আছে বিৰাট ভালকে আমি বুজি পাওঁ CM ছাৰো জানে বাস क्या आप हिंदी में नहीं चला हिंदी में बोलना पड़ता है ना बहुत अच्छा है हमारा BTC में 15 सीट है टोटल हम NDA होके एक साथ कैंडिडेट ऑलरेडी दे दिया और 15 सीट में 15 भी निकल जाएगा 100%। वहाँ में इसमें दूसरा पार्टी का कोई काम नहीं देखो इस BTC में मुस्लिम भी है बोडो भी है राजवंशी भी है हिंदी भाषी भी है नाथ जोगी सूत्रधर बंगाली सब जात है यहाँ में हम एक साथ इसी इलाका में हमको शांति चाहिए हमको उन्नयन चाहिए हम एक साथ है और 2005 का जो वोटर है उसको बेस करके हमने सब लोगों को जमीन का पट्टा दे रहा हूँ बस
सर एनडीए में शामिल होने के बाद कितना मुस्लिम वोट एक्सपेक्ट कर सकते हैं? बीटीसी में तो मुस्लिम भी देगा, बोरो भी देगा, राजवंशी भी देगा। क्या उम्मीद? 100% उम्मीद। बोरो भी 100% देगा, मुस्लिम भी 100% देगा और राजवंशी भी देगा। जितना भी जाति है सब बीपीएफ के साथ है। सर ओवरऑल आसाम में कितना सीट मिलने की उम्मीद? 100 का ऊपर, सबसे नीचे 100 का ऊपर भी हो सकता है एनडीए।